বন্ধুসকল আগৰ দৰে মই লৈ আহিছোঁ 5টা আচৰিত অসমীয়া হাথৰ। যদি আপোনালোকে হাথৰবোৰ পাৰে তেন্তে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। বন্ধুসকল ইয়াৰ প্ৰথমটো হাথৰ হ'ল ওলনিৰ কুকুৰা দলনিত চৰাই, নেজত ধৰিলে কোচ খাই পৰে। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে যোগ। 2 নম্বৰ হাথৰটো হ'ল ওলনিৰ কুকুৰা দলনিত চৰাই, গাত ধৰিলেই কোচ খাই পৰে। ইয়াৰ সঠিক উত্তৰটি হৈছে নীলাজী বন। 3 নম্বৰ হাথৰটো হৈছে অকণমানি জীৱ, 4খন ভৰি, নিৰ্জন পালেই অহা যোৱা কৰে, মেকুৰী দেখিলে পলাই ভাত মাৰে। ইয়াৰ সঠিক উত্তৰটো হৈছে নিগনি। বন্ধুসকল ইয়াৰ 4 নম্বৰ হাথৰটো হৈছে থুপি থুপি নেমু টেঙা, পুবলৈ ডাল, বুঢ়াগোহাঁই আহিলেও নিমিলিবা হাল। বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হৈছে বেলি। বন্ধুসকল 5 নম্বৰ হাথৰটো অৰ্থাৎ শেষৰ হাথৰটো হৈছে এদতীয়া হাতী, ধান খাই পাচি পাচি। ইয়াৰে সঠিক উত্তৰটো হৈছে ঢেঁকী।